কবিতা এতিয়া আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম প্ৰকৃতিক ভাল পাওঁ। কবি প্ৰবীণ কুমাৰ দায়ে, কণ্ঠ হিতেশ গোস্বামী। মোক নুসুধিবা প্ৰকৃতিক ভাল পাওঁ নেকি বুলি, পাহাৰখন দেখিলে বুকুখন কঁপি উঠে, কলীয়া ডাৱৰে আৱৰি ধৰে। সেউজীয়া হৈ পৰিছে পাহাৰখন, সেউজীয়া বুকুখনত কোনোবাই হানি খুচি দিয়ে। অৰণ্যখনলৈ অসংখ্য মুখা পিন্ধা ভদ্ৰলোকৰ অবাধ বিচৰণ। প্ৰকৃতিৰ বুকুত অত্যাচাৰ চলাই মাদক দ্ৰব্য সেৱন কৰে। গভীৰ ৰাতি দূৰণিৰ পৰা ভাহি আহে কান্দোনৰ ৰোল, শুনি টোপনি ভাঙে। ওচৰত সৰু সৰু জুপুৰি, কাষৰ ৰাস্তা পদূলিবোৰ, গছ বনবোৰ অলপ পৰিষ্কাৰ কৰা হয়, হয়তো পাহাৰখনে অলপ সকাহ পালেহেঁতেন। সৰোবৰ নাই, সকলোৱে মদৰ ৰাগিত মাতাল হৈ পৰে। গভীৰ ৰাতিলৈকে প্ৰকৃতিৰ বুকুত মাদক দ্ৰব্য সেৱন কৰি নিজৰ জীৱন বিপন্ন কৰিছে।